Hello everyone, welcome to PRO-GYAN classes. Aru aji apnalokole again eta class loi aisu B.ED or D.El.Ed or exam or je entrance ahi ase tar babe thik ase gotike apnaloke dekhibo paise amar hoise class number 13 gotike yar agot 12 ta class hoi goise apnaloke hokolue sabo tate bahut important questions mo already koraisu apnaloke bahut khini upokito hobo thik ase to agbare class to lege to prothomote janabo bisaru jehetu amar beleg courses jehmo apnalokor competitive exam ahi ase tar babe ami courses korai asu amar appot apnaloke goi sabo pare bahut kom khorosote ami gutei course khini dhunia ke systematically apnalokole agbahaisu gotike apnaloke demo class sai lobo paribo register kori pele apnaloke ei gutei course to buy koribo paribo gotike prothom to question leke agbahaisu to first question ki ase sabo greenhouse effect means greenhouse effect apnaloke hunie thake প্ৰায় শুনি থাকে এৰো আজিকালি তো প্ৰায় নিউজতো আহি থাকে হয় না গতিকে এই গ্ৰীণ হাউস ইফেক্টৰ অৰ্থটো কি বা মিনিংটো কি হদিছে গতিকে আমি সাম অপচন এ বি সি নে ডি ঠিক আছে সো এই গ্ৰীণ হাউস যেটো ইফেক্ট ইয়াৰ মিনিংটো হৈছে ট্যাপিং অফ সোলার এনার্জি ডিউ টু এটমস্ফেরিক গ্যাসেস সো অপচন সি ইজ দা কারেক্ট আনসার আৰু অলমান ভালকে আমি যদি চাও তেতিয়ালে চাব Greenhouse are transparent glass made houses built in elevated mountainous regions to grow plants and crops by trapping solar light. So যেটো greenhouse বুলি কম হে greenhouse or meaning to এটো হৈছে আৰু greenhouse যেটো effect হে effect ৰ কথাটো কি কৈছে যে ট্র্যাপ কৰে কি solar energy due to atmospheric gases যিবিলাক solar energy হ'ব হে solar energy to কি কৰিব ট্র্যাপ কৰিব similar phenomena is occurring throughout the globe due to increasing level of pollutionৰ বাবে আমাৰ এই যেটো মানে ফেনোমেনা এই ফেনোমেনাত আমি দেখিব পাও হয়নে by releasing the harmful industrial gases especially CO2 আৰু CO2 ৰ যেটো এটো তো সিম্বল হয় আপোনালোকে যেটো ইয়াৰ নেম হে নেমটো ককছন raising temperatures all across globe so greenhouse effect to is a trapping solar energy due to atmospheric gases আৰু হেতু ইফেক্ট তো কোৱা আছে গ্ৰীণ হাউস হৈছে কিছুমান ট্ৰান্সপাৰেন্ট গ্লাস মেড হাউসেস যিবিলাক আমাৰ মাউন্টেইনাস ৰিজনত দেখিব পোৱা যায় যত নেকি প্লান্ট বা এইবোৰ গ্ৰো কৰিবলৈ কৰা হয় আৰু লগতে যদি আমি চাও এটা সিমিলাৰ ফেনোমেনা হয় যেটো মেইনলি কি হয় এই গ্লোবত যে আমাৰ পলিউশন হৈ আছে তাৰ বাবে হোৱা আমি দেখিব পাইছো ঠিক আছে গতিকে নেক্সট টু কোৱেশ্চন লৈকে আগবাঢ়িম কোৱেশ্চন নম্বৰ 2 ৰেড ডাটা বুক প্ৰভাইডস এন একাউন্ট অফ তো ৰেড ডাটা বুকৰ নাম আপোনালোকে প্ৰায় সাগে শুনি থাকে হয় নাই বা আপোনালোকে পঢ়িছেও গতিকে এই ৰেড ডাটা বুকে একচুয়ালি কিহৰ কথা কয় যে আমাৰ অনলি এনিমেলস যি সমূহ এক্সটিংক্ট হৈছে সেই সমূহৰ কথা কয় নে এন্ডেঞ্জাৰ্ড প্লান্টস বা এনিমেলসৰ কথা কয় নে এন্ডেঞ্জাৰ্ড প্লান্টছৰ কথা কয় নে ফসিল প্লান্টছৰ কথা কয় চাব যেটো ৰেড ডাটা বুক যেটো IUCN উলিয়াই হেতু mainly কি হৰ লগত ৰিলেটেড হয় এন্ডেঞ্জাৰ্ড প্লান্টছ আৰু এনিমেলছৰ লগত ৰিলেটেড হয় সো আনসাৰস বি কাৰেক্ট হ'ব আমাৰ এতিয়া আমি সাম ৰেড ডাটা বুক কোনে ৰিলিজ কৰে IUCN ৰ ফুল ফৰ্মটো কি হ'ব ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ সো ইটো আপোনালোকে বহুত ভালকে মনত ৰাখিব প্ৰায় এক্সামত ইয়াৰ ফুল ফৰ্মটো সুধিছে ইজ ৰিগাৰ্ডিং endangered and vulnerable biotic species বুলি কতে প্লান্টছ আৰু এনিমেলছৰ যি সমূহ কি হ'ব endangered আৰু vulnerable ষ্টেটত আছে আৰু বিভিন্ন তেওঁলোকে ক্যাটাগৰি ভগোৱা আছে আপোনালোকে চালে গম পাব সো এইখিনি কৰা হৈছে আৰু IUCN যে ৰেড ডাটা বুকৰ এই প্ৰচেছটো কেতিয়া পৰা ষ্টাৰ্ট হৈছিল ইট वाज started in 1964 ঠিক আছে তো আপোনালোকে এই আনসাৰটো মনত ৰাখিব নেক্সট হ'ব কোৱেশ্চন নম্বৰ 3 the state which produces largest number of orchids in India এটা এখন ষ্টেটৰ নাম কৈছে যিখন ষ্টেটে আটাইতকৈ বেছি অৰ্কিড কি কৰে প্ৰডিউস কৰে বুলি কৈছে অৰ্কিড তো আপোনালোকে দেখিবই পায় হয়নে এটা কপৌ ফুলেৰ নাম যদি কপৌ ফুল এটা অৰ্কিডে হয় গতিকে অসম অৰুণাচল প্ৰদেশ মেঘালয় নে সিকিম কোত আমি দেখিব পাও আটাইতকৈ বেছি উৎপাদন হোৱা বা প্ৰডিউস হোৱা চাব ইয়াৰে ভিতৰত আটাইতকৈ বেছি প্ৰডিউস হোৱা কি হ'ব সিকিম এটা বহুতে ক'ব যে অৰুণাচল প্ৰদেশ হ'ব লাগে চাওক অৰুণাচল প্ৰদেশত আটাইতকৈ বেছি প্ৰডিউস হোৱাৰ কি আছে সম্ভাৱনা আছে বা অৱস্থাটো আছে মানে প্ৰডিউস হ'ব পাৰে বাট প্ৰডিউস হোৱা নাই এতিয়ালৈকে গতিকে সিকিম এতিয়ালৈকে নম্বৰ 1 ত আছে আৰু অসম আৰু অৰুণাচল প্ৰদেশৰটো জাতীয় ফুলটো আপোনালোকে গমে পায় হয় নাই কি হয় আমাৰ কপৌ ফুল নেক্সট হ'ব কোৱেশ্চন নম্বৰ 4 the energy generated through coal commercially is called তো যেটো কয়লাৰ থ্ৰুদি যেটো মানে কি বাণিজ্যিক বা ব্যৱসায়িক ভিত্তিক যেটো এনাৰ্জি কি হ'ব জেনাৰেট কৰা হ'ব হে এনাৰ্জিটোক আমি কি বুলি জানো লাইট এনাৰ্জি কাইনেটিক এনাৰ্জি থাৰ্মেল এনাৰ্জি নে ষ্টেটিক এনাৰ্জি সো আমাৰ কয়লাৰ জৰিয়তে যেটো এনাৰ্জি বা যেটো শক্তিক উৎপাদন কৰা হয় সেই শক্তিটোৰ নাম হৈছে আমাৰ কি থাৰ্মেল এনাৰ্জি হৈ গল নেক্সট হ'ব কোৱেশ্চন নম্বৰ 5
Which of the following is the cleanest source of energy? একদম আটাইতকৈ ক্লিন সোর্স অফ এনার্জি তলৰ কোনটো হয় যিকিটা অপশন আছে তাৰে ভিতৰত কোনটো হ'ব বায়োফিউল হ'ব নে ফসিল ফিউল হ'ব নে নিউক্লিয়াৰ পাৱাৰ হ'ব নে উইন্ড এনার্জি সো বাকি কেটাৰ পৰা আমাৰ কি হ'ব পাৰে যে আটাইতকৈ ক্লিন নহব পাৰে আটাইতকৈ পৰিষ্কাৰ নহব বাকি কেটা সোর্স আমাৰ আটাইতকৈ পৰিষ্কাৰ কি হ'ব উইন্ড এনার্জি আৰু সোলাৰ এনার্জি সো এটা সোলাৰ থাকিলে সোলাৰ দিব আপোনালোকে উইন্ড এনার্জি আৰু সোলাৰ এনার্জি আটাইতকৈ কি হ'ব ক্লিনেষ্ট সোর্স অফ এনার্জি হ'ব Next question number 6 find the name of the state which has the lowest density আটাইতকৈ বেছি কম মানে একচুয়ালি জনসংখ্যাৰ ক্ষেত্ৰতে কৈছে তো আটাইতকৈ বেছি কম জনসংখ্যাৰ ঘনত্ব বা ডেন্সিটি থকা যিখন স্টেট হে স্টেটখনৰ নাম কি বুলিছে মেঘালয় মিজোৰাম অৰুণাচল প্ৰদেশ নে সিকিম কোত আটাইতকৈ কম ডেন্সিটিত মানুহে বসবাস কৰে মানে বহুত বেছি ঘনকে বসবাস নকৰিব অলপ দূৰ দূৰে থাকিব তো এটো হ'ব আমাৰ অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশ আটাইতকৈ কম আৰু আটাইতকৈ বেছি আপোনালোকে জানে সেন্সাছৰ মতে চাই আছো এটো 2011 সেন্সাছৰ মতে বিহাৰ ঠিক আছে এতিয়া হয়তো যদি সেন্সাছ আহি যায় বেলেগ কিবা চেঞ্জেস আহিব পাৰে Next question number 7 a market economy is one which eta market economy ki hoy boli koise sao market economy boli kote ami yar meaning to ki hoy uliabo dise apnaloke sao answer to ki hoba market jeto economy itu government e control kora economy ne government er control par free thaka economy ne in influenced by which is hoba lagise influenced by international market forces ne all of this sabo যেটো মার্কেট ইকোনমি হয় হেতু মার্কেট ইকোনমিটো কি হ'ব ফ্রি ফ্রম গভর্নমেন্ট কন্ট্রোল সো গভর্নমেন্টৰ কন্ট্রোল ইয়াতে আটাইতকৈ কম থাকিব এনেকা নহয় যে নাথাকে কিন্তু অনেক কিছু কিছু ক্ষেত্ৰত কিন্তু অলমোস্ট যেহেতু নাথাকেই বুলি ধৰা হয় কাৰণে ফ্রি বুলি কোৱা হৈছে ঠিক আছে গতিকে ক্যাপিটালিজম যেটো কনসেপ্ট হে ক্যাপিটালিজম কনসেপ্টটো ইয়াৰে লগতে লিংক কৰিব আমি পাৰো গতিকে মার্কেট ইকোনমি এটা হ'ব এনেকুৱা এটা ইকোনমি যেটো গভর্নমেন্টৰ কন্ট্রোলৰ পৰা কি হ'ব ফ্রি হৈ থাকিব Next question number 8 what is the full form of FDI FDI full form কি হয় একদম সহজ হয় আপোনালোকে সাগে এটো প্ৰায় পঢ়িছে বা শুনিছো গতিকে FDI এটো ইনভেষ্টমেন্টৰ লগত জড়িত এটো কি হ'ব ফরেন ডাইরেক্ট ইনভেষ্টমেন্ট তো ফরেন ডাইরেক্ট ইনভেষ্টমেন্টৰ ফুল ফর্মটো হৈছে FDI তো ফরেন ডাইরেক্ট ইনভেষ্টমেন্ট কি হয় মেড বাই এ কোম্পানি অর এন ইন্ডিভিজুয়াল যেটো ইনভেষ্টমেন্ট এটা কোম্পানি নহলে বা এটা ইন্ডিভিজুয়ালে কৰে এটা কান্ট্রিৰ বেলেগ এটা কান্ট্রিৰ বিজনেছত ঠিক আছে এটা কান্ট্রিৰ কোনো ইন্ডিভিজুয়াল বা কোম্পানি বেলেগ এখন কান্ট্রিৰ কোনো কোম্পানি বা কবা যদি ইনভেষ্টমেন্ট কৰে এটো কি বুলি কৈছে ফরেন ডাইরেক্ট ইনভেষ্টমেন্ট বুলি কৈছে নেক্সট কোশ্চেন নম্বৰ 9 which article of the Indian constitution defines the duties of the chief minister so তলৰ কোনটো আৰ্টিকলে কোনো এখন ষ্টেটৰ চিফ মিনিষ্টাৰ যি ডিউটি আৰু পাৱাৰ থাকিব হে পাৱাৰ ডিউটি আৰু পাৱাৰ কথা মেনশন কৰে কোনটো আৰ্টিকলৰ আন্ডাৰত মুখ্যমন্ত্ৰীৰ যেটো ডিউটি সেই ডিউটিৰ কথা কোৱা আছে আৰ্টিকল 166 63 167 আৰু 164 সব 167 আৰ্টিকল 167 কিহৰ লগত ডিল কৰে ডিউটিজ অফ চিফ মিনিষ্টাৰ ঠিক আছে স্টেট বিলাকৰ চিফ মিনিষ্টাৰ আন্ডাৰ দিস দে আৰ অবলাইজড টু কমিউনিকেট টু গভৰ্ণৰ এই আৰ্টিকলটোৰ হিচাপত যেটো ডিউটি হয় তেওঁলোকৰ সেই ডিউটিৰ মতে তেওঁলোকে গভৰ্ণৰৰ লগত কমিউনিকেট কৰিব লাগে যিকিটা যি নিজৰ ষ্টেটৰ গভৰ্ণৰ থাকিব all decisions of council of ministers related to administrative affairs and proposed legislation of state so গুটেইখিনি বস্তু তেওঁলোকে কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব এই গুটেইখিনি কথা আৰ্টিকল 167 ত মেনশন আছে কাৰ কথা চিফ মিনিষ্টাৰ অফ এ ষ্টেটৰ কথা নেক্সট কোৱেশ্চন নম্বৰ 10 which state has the highest লোকসভা seats in india আটাইতকৈ বেছি লোকসভাৰ সিট থকা ষ্টেটখন কোনখন মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ নে বিহাৰ এটোটো আপোনালোকে সাগে ৰিসেন্টলি যেটো আমাৰ বহুতখিনি নিউজত আহি আছিল এইবিলাকৰ কথা গতিকে আপোনালোকে হয়তো জানিব ঠিক আছে সো আনসারটো হ'ব আমাৰ কি উত্তৰ প্ৰদেশৰ আটাইতকৈ বেছি সিট আছে কি হ'ব 80 সিটস ক্লিয়াৰ নেক্সট হ'ব কোৱেশ্চন নম্বৰ 11 হু ইজ দ্য চেয়াৰম্যান অফ দ্য ৰাজ্যসভাৰ চেয়াৰম্যান কোন হয় ৰাজ্যসভাৰ অধ্যক্ষ কোন আমি তো সাগে আগৰ কোৱেশ্চনটো বহুতবাৰ যি কোনো কথাৰে চাইছিলো সাগে এটো ঠিক আছে তো চেয়ারম্যান অফ ৰাজ্যসভা প্ৰেসিডেন্ট অফ ইন্ডিয়া প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া নে স্পিকাৰ অফ লোকসভা এৰ আনসারটো হ'ব ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া সো গতে ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া কি হ'ব ৰাজ্যসভাৰ চেয়ারম্যান হ'ব
According to the provisions under Article 64 and 89, Vice President of ex officio Chairman of Rajya Sabha. Vice President ki hoy? Ex officio Chairman hoy Rajya Sabha. In absence of the House of presided by the Deputy Chairman elected by the member of Rajya Sabha from among themselves. To gotike jodi কোনো ধৰণৰ absence থাকে তেতিয়াহলে Deputy Chairman এজন elect কৰা হ'ব Rajya Sabhar যি সকল members থাকিব তেওঁলোকৰ মাজৰ পৰা আৰু current chairman কোন হ'ব আমাৰ CP Radhakrishnan. So এটো মই ৰাখিব তেখেতৰ নামটো আহি যাব পাৰে আপোনালোকে মন ৰাখিলে হয় নেক্সট কোৱেশ্চন নম্বৰ 12 The Supreme Court of India was set up The Supreme Court of India কেতিয়া set up কৰা হৈছিল কেতিয়া was set up কিহৰ থ্ৰুদি set up কৰা হৈছিল by the constitution by the law of parliament by a presidential order by the act of 1947 so আমাৰ যেটো Supreme Court এই Supreme Court এস্টাবলিশ হৈছিল by the constitution আমাৰ সংবিধানৰ জৰিয়তে সংবিধানৰ দ্বাৰাই কি কৰা হৈছিল এস্টাবলিশ কৰা হৈছিল So Supreme Court of India was set up in 1950 by the constitution under the provisions of Article 124 provision under consisting of Chief Justice of India jodniki Chief Justice of India ejon thakibo aru 7 other judges in the beginning hekhini homoyot 7 other judges asile so etia apnaloke Supreme Court or jeto strength he strength to apnaloke sai rakhibo kitiba ahi jabo pare thik ase total kiman ase বহুত খিনি বাঢ়িলে এতিয়া ৰিসেন্টলি বঢ়াইছে একদম ৰিসেন্টলি মোস্ট প্ৰবাবলি লাস্ট মান্থত থাকে বঢ়াইছে আপোনালোকে এবাৰ চাব নেক্সট কোৱেশ্চন নম্বৰ কি হ'ব আমাৰ 13 টু বিকাম এ জাজ অফ দা হাই কোৰ্ট ওয়ান মাস্ট বি এ প্ৰেক্টিসিং এডভোকেট অফ দা হাই কোৰ্ট ফৰ এট লিষ্ট তো আমাৰ কি হদিছে যে এজন জাজ হ'ব লাগিলে হাই কোৰ্টৰ জাজ হ'ব লাগিলে কিন্তু কি হাই কোৰ্টত কিমান বছৰ আমি এডভোকেট হ'ব লাগিব কিমান বছৰলৈকে আমি প্ৰেক্টিস কৰিব লাগিব এজ এন এডভোকেট বা অধিবক্তা হিচাপে কিমান দিনলৈকে প্ৰেক্টিস কৰিব কিমান বছৰৰ বাবে প্ৰেক্টিস কৰিব লাগিব 20 বছৰ 5 বছৰ 10 বছৰ নে 15 বছৰ হাই কোৰ্টৰ জাজ হ'ব লাগিলে আমাৰ কিমান বছৰ হাই কোৰ্টত প্ৰেক্টিস কৰিব লাগিব এজ এন এডভোকেট 10 ইয়াৰ্স আৰু হেতু কোড লিখা আছে আৰ্টিকেল 217 এই কথাটো মেনশন আছে Next question number 14 How many types of emergency is provisioned in the constitution আমাৰ Indian constitution কিমানটা ইমার্জেন্সিৰ কথা মেনশন আছে এটা দুটা তিনিটা নে চাৰিটা হদিছে হয়নে আপোনালোকে সাগে ইমার্জেন্সিৰ নাম বহুতবাৰ শুনিছে ইন্দিৰা গান্ধীৰ লগতো এই কথাটো আপোনালোকে বহুতবাৰ শুনিছে আৰু ফাইনান্সিয়াল ইমার্জেন্সিৰ নাম সাগে আপোনালোকে শুনিছে গতিকে আমাৰ আনসাৰটো হ'ব অপশন নম্বৰ সি গতিকে তিনিটা ধৰণৰ ইমার্জেন্সি থাকে এটা থাকে ন্যাশনাল ইমার্জেন্সি আৰ্টিকেল 352 ঠিক আছে মনত ৰাখিব আৰ্টিকেল কেটা স্টেট ইমার্জেন্সি আৰ্টিকেল 356 আৰু ফাইনান্সিয়াল ইমার্জেন্সি আৰ্টিকেল 360 গতিকে এই কেটা ইমার্জেন্সি হৈছে আমাৰ ইম্পৰ্টেন্ট ইমার্জেন্সি নেক্সট হ'ব কোৱেশ্চন নম্বৰ 15 Indian constitution can be amended according to the procedure laid down in the following article তো আমাৰ যেটো ইন্ডিয়ান কনস্টিটিউশন ইয়াক যে এমেন্ড কৰা হয় তলৰ কোনটো আৰ্টিকেলৰ থ্ৰু দি কৰা হয় বুলি কৈছে কোনটো আৰ্টিকেল থে প্ৰভিজন খিনি কথা কোৱা আছে কোন তাতে প্ৰসেসৰ খিনি মেনশন কৰা আছে Article 368 ত হে process খিনি আছে Article 345 Article 351 নে Article 333 কি হদিছে কোৱেশ্চন টু ইন্ডিয়ান কনস্টিটিউশন এমেন্ড কৰিব পাৰো according to the procedure কোনটো আৰ্টিকেলত Article 368 সাম আমি অকমান Constitution of India under Article 368 confers the power to Parliament of power dia hoise to amend the constitution and provides for its procedure Amendment of constitution means ki amendment hole amendment boli konte ami ki bujibam kiba add korise kiba variation hoise ba repealing hoise of any provision of this constitution kiba changes hoise ba kiba add hoise ei gutei bostu khini ki boli koa hoise amar amendment boli koa hoy Next sub question number 16 What kind of right is right to vote আমি যে ভোটদানৰ অধিকাৰ হে ভোটদানৰ অধিকাৰক আমি কি ধৰণৰ ৰাইট বুলি কও হিউম্যান ৰাইট সিভিল ৰাইট ফান্ডামেন্টাল ৰাইট নে পলিটিক্যাল ৰাইট আমাৰ যেটো ভোট দান কৰাৰ যেটো অধিকাৰ বা ভোটৰ অধিকাৰ হে ভোটৰ অধিকাৰটো আমাৰ কি ধৰণৰ অধিকাৰত পৰিব এটো এটা আমাৰ পলিটিক্যাল ৰাইট ঠিক আছে বা কনস্টিটিউশনাল ৰাইট বুলিও কোৱা হয় গতিকে ভোট যে আমি দিও হে ভোটটো আমি দিয়াটো আমাৰ কি হয় political right বা constitutional right under article 326 a person above the age of 18 years 18 বছৰ আগত কি কৰিব পাৰে ভোট দিব পাৰে 18 বছৰ above যেতিয়া হ'ব ভোট দিব পাৰে এটো জানে এই বয়সটো মনত ৰাখিলে হল আপোনালোকে next question number 17 Alexander and the army of Porus camped on the opposite bank of which river আপোনালোকে
শুনিছে চাগে আলেকজাণ্ডাৰ আৰু পৰাছৰ মাজৰ যিখন যুদ্ধ আছিলে সেই যুদ্ধখন কোনখন নদীৰ পাৰত হৈছিলে কোনখন নদীৰ পাৰত হৈছিলে বুলি ক'ব পাৰি বা কোনখন নদীৰ পাৰত তেওঁলোকে কেম্প পাতিছিল সেই যুদ্ধখনৰ সময়ত ৰবি ঝেলম সটলেজ নে চেনাব চাব এইটো কি বুলি কোৱা হয় ঝেলমৰ পাৰত সেই কেম্পটো পাতিছিলে গতিকে এই ঝেলম নদীটোক আগতে কি বুলি জনা গৈছিলে হেডেছ পাছ বুলি জনা গৈছিলে সো হেডেছ পাছ বুলি যেহেতু জনা গৈছিলে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় দ্য বেটেল অফ হেডেছ পাছ বুলিও কোৱা হয় এইটো আলেকজাণ্ডাৰ আৰু পৰাছৰ মাজত হৈছিলে 326 BC 326 BC এই হেডেছ পাছ নদীৰ পাৰত হৈছিলে আৰু এতিয়াৰ হেতু ঝেলম নদী বৰ্তমানৰ হেতু নাম হৈছে ঝেলম নদী Next question number 18. Who was the first president of Assam Sahitya Sabha? Assam Sahitya Sabhar prothom goraki sabhapati kun asil? Prothom goraki sabhapati Lokmanath Bezborua, Padmanath Gohai Borua, Hemchandra Goswami ne Rajinikanto Bordole. Etu ekebare সহজ question asile amar ki Padmanath Gohai Borua. Sabo tekete kuntu odhibekhonat asile Hibohagor odhibekhon ketia hoisile 1917. Ei sontos बहुत बार एग्जाम में अपना लोग खुद ही से नेक्स्ट क्वेश्चन नंबर 19 टोटल नंबर ऑफ पार्लियामेंटरी कॉन्स्टिट्यूएंसी इन असम অসমত কিমান খন পার্লামেন্টারি কনস্টিটুয়েন্সি আছে 12 13 14 নে 16 टोटल नंबर ऑफ पार्लियामेंटरी कॉन्स्टिट्यूएंसी इन असम इट इज 14 करेक्ट नेक्स्ट क्वेश्चन नंबर 20 द ऑथर ऑफ অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখক কোন অসমীয়া সাহিত্যৰ বুৰঞ্জী এই গ্ৰন্থখনৰ লেখক হৈছে আমাৰ কোন আমাৰ হৈছে দেবেন্দ্ৰনাথ বেজবৰুৱা সো দেবেন্দ্ৰনাথ বেজবৰুৱাই 1912 চনত এই বুকখন লিখিছিল য'ত নেকি অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ওপৰত তেখেতে গোটেই বুকখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 21 which of the following recommended three language formula তলৰ কোনখন কমিটিয়ে three language formulaৰ কথা মেনশন কৰিছিল ৰাজ কমিটি ৰাজামান্নাৰ কমিটি দত্ত কমিটি নে কোঠাৰী কমিশন কোনটো কমিটি বা কমিশনে ত্ৰিভাষিক সূত্ৰটোৰ পৰামৰ্শ দিছিল এটো হ'ব কোঠাৰী কমিশন সব দ্য ইন্ডিয়ান এডুকেশন কমিশন বুলি যাক আমি জানো কোঠাৰী কমিশন বুলি পপুলাৰলি নোন এজ কোঠাৰী কমিশন কেতিয়া আছিল 1964 66 এটো বহুতবাৰ আপোনালোকে চাইছে মানে ইট ওয়াজ ফৰ্মড অন 14 জুলাই 1964 আন্ডাৰ দ্য চেয়াৰম্যানশিপ অফ D.El.Ed সিং কোঠাৰী তেখেতৰ নাম কি আছিল D.El.Ed সিং কোঠাৰী দিস কমিশন ৰেকমেন্ডেড থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলা ইন 1968 আন্ডাৰ নেশনাল পলিসি ৰিজল্যুশন সো নেশনাল পলিসি ৰিজল্যুশনৰ আন্ডাৰত তেওঁলোকে থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলাটো দিছিলে এটো কোৱেশ্চন বহুত আপোনালোকৰ এক্সামত ৰিপিট হৈছে ঠিক আছে এটা আপোনালোকৰ মোক কমেন্ট সেকশনত জনাব লাগে এই তিনি ধৰণৰ ল্যাঙ্গুৱেজৰ কথা তেখেতে কি কৈছিলে বা এই কমিশনখনে কি কৈছিলে ঠিক আছে এবাৰ নিজৰ ফালৰ পৰা চাব তেতিয়া মনত থাকিব বস্তুটো নেক্সট কোৱেশ্চন নম্বৰ 22 কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্কিম ওয়াজ ইমপ্লিমেন্টেড ইন দ্য ইয়াৰ আপোনালোকে শুনিছে চাগে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কথা এই বিদ্যালয়ৰ যিখন যেটো আঁচনি সেই আঁচনিটো কেতিয়া অনা হৈছিল 2004 2008 2009 2010 চনত So, Kasturba Gandhi Balika Vidyalaya, এই আঁচনিটো আনিছিল 2004 চনত Next question number 23 Indira Gandhi Institute of Development Research is located in এখন ইনস্টিটিউশনৰ নাম কৈছে কি ইন্দিৰা গান্ধী ইনস্টিটিউট অফ ডেভেলপমেন্ট ৰিসাৰ্চ এই ইনস্টিটিউটখন দিল্লীত আছে মুম্বাইত আছে বেংগলোৰত আছে নে কলকাতাত আছে সো চাব এই ইনস্টিটিউটখন আছে আমাৰ কত মুম্বাই ঠিক আছে আৰু কেতিয়া এস্টাবলিশ হৈছিল 1987 ত এস্টাবলিশ হৈছিল ডেটটো আমাৰ ইমান ইম্পৰ্টেন্ট নহয় সনটো খালি চাই ৰাখিলে হল আপোনালোকে ইয়াক IGIDR বুলি জনা যায় নেক্সট কোৱেশ্চন নম্বৰ 24 which is the largest open university in India আমাৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট ওপেন ইউনিভাৰ্সিটি কোনখন হয় ঠিক আছে আগতে আমি ওপেন ইউনিভাৰ্সিটি কথা আগতো চাইছো বহুতবাৰ চাইছো গতিকে ইয়াত আমাক সুধিছে যে আটাইতকৈ ডাঙৰ কোনখন হয় ইণ্ডিয়াত সো আটাইতকৈ ডাঙৰ হ'ব আমাৰ যাক আমি ইগনো বুলি কওঁ আপোনালোকে তো পপুলাৰলি ইগনো বুলি শুনিয়ে থাকে বা কৈ থাকে গতিকে ইন্দিৰা গান্ধী নেশনাল ওপেন ইউনিভাৰ্সিটি এটো হৈছে আমাৰ এক কেতিয়া এস্টাবলিশ বাই এন এক্ট অফ পাৰ্লিয়ামেন্ট ইন 1985 ত এস্টাবলিশ হৈছিল আৰু কোন আছে নিউ দিল্লীত ইয়াৰ হেডকোৱাৰ্টাৰ গতিকে ইগনো the Indira Gandhi datu badyo Indira Gandhi National Open University okay next about question number 25 in which year was the Ministry of Human Resource Development officially renamed back to the Ministry of Education so আপোনালোকক সাগে মই কোনো ক্লাস কেটাত মই মেনশনো কৰিছিল বহুত বাৰ যে MHRD যেটো আমাৰ ডিপাৰ্টমেন্ট মিনিষ্ট্ৰি আছিল সেই মিনিষ্ট্ৰিটোক এতিয়া মিনিষ্ট্ৰি অফ এডুকেশ্যন বুলি জনা যায় হয় নাই তো এইটো কোন চনৰ পৰা জনা গৈছে 2014 চন
18 চন 20 চন নে 22 চন এটো হ'ব 2020 চন সো 2020 ৰ পৰা জনা গৈছে কি মিনিষ্ট্ৰি অফ এডুকেশ্যন সো আপোনালোকে এনইপি লগত যাৰ ৰিলেট কৰি পেলে পঢ়িব তেতিয়া মনত থাকিব আপোনালোকৰ নেক্সট আবার কোশ্চেন নাম্বার 26 ইতে চাওক আমাক কি সুধিছে এ গুড টেষ্ট শুড নট হ্যাভ তলৰ কোনটো এটা ভাল এটা গুড টেষ্টৰ ক'ব গলে ক্যাৰেক্টাৰিস্টিক্স নহয় বুলি ক'ব পাৰি ঠিক আছে গুড টেষ্টৰ ক্যাৰেক্টাৰিস্টিক্স তলৰ কোনটো নহব নালাগে বা নহয় subjectivity objectivity reliability and validity সব ইয়াতে যেটো আমাৰ গুড টেষ্ট এই গুড টেষ্টত মেইনলি চাৰিটা আমাক চাৰিটা ইয়াৰ ফিচাৰ বা ক্যাটেগৰি কোৱা আছে বা চাৰিটা ইয়াৰ মানে টাইপ থাকিব লাগে এটা আছে ইউজেবিলিটি থাকিব লাগিব অবজেক্টিভিটি থাকিব লাগিব ৰিলায়েবিলিটি আৰু ভ্যালিডিটি বা সাবজেক্টিভিটি টু ইয়াৰ এটা ক্যাৰেক্টাৰিস্টিক নহয় সো আমাৰ সাবজেক্টিভিটি টু এটা গুড টেষ্টত থাকিব না লাগে বুলি কোৱা হৈছে ঠিক আছে তো সাবজেক্টিভ কোৱেশ্চন থাকিব না লাগে তা মানে অবজেক্টিভ থাকিব পাৰে ৰিলেটিবিলিটি হ'ব ৰিলেট কৰিব ৰিলায়েবিলিটি হ'ব লাগিব ৰিলায়েবল হ'ব লাগিব ভ্যালিডিটি হ'ব লাগিব তাক আমি প্ৰমাণ কৰিব পাৰিব লাগিব আৰু ইউজ কৰিব পাৰিব লাগিব Next question number 27. What is the most important for the training of right behavior in students? তলৰ কোনটো অপশনত আমি ক'ব পাৰিম যে ছাত্ৰ ছাত্ৰীক আমি proper important training দিছো right কেনেকৈ behave কৰিব লাগে তাৰ বাবে তলৰ কোনটো কৰিলে বেছি ভাল হ'ব punishment দিলে reward দিলে praise কৰিলে presentation of right behavior obviously presentation of right behavior কাৰণ আমি imitation কৰি শিকিব ল'ৰা ছোৱালীক দেখা আমি পাওঁ সিহঁতে বহুত role model বিচাৰে বা হিতে হিৰো worship কৰে তা বয়সত গৈ প্লে গতিকে বেলেগ যেনুকা হ'ব টিচাৰ যেনুকা হ'ব হেনুকা হেতে নিজকেও বনাব বিচাৰিব নেক্সট কোৱেশ্চন নম্বৰ 28 what does the abbreviation ADHD সো ইটো আৰু অসমত লিখি থকা নাই ADHD ফুল ফৰ্ম কি হয় বুলি সুধিছে ADHD যেটো এটা ডিসঅৰ্ডাৰ হয় এই ডিসঅৰ্ডাৰটোৰ ফুল ফৰ্ম কি হ'ব আপোনালোকে লাষ্টত ডিসঅৰ্ডাৰ দেখিব পাইছে হয়নে গতিকে এটো কি হ'ব এটা attention related disorder হয় গতিকে attention deficit hyperactivity disorder এইটো disorder যেতিয়া মানুহৰ থাকে বা সৰু ল'ৰা ছোৱালীটা দেখিব পোৱা যায় আপোনালোকে দেখিব হ'ব বহুত হাইপাৰ এক্টিভ হয় বহুত এনাৰ্জেটিক হোৱা দেখিব পোৱা যায় লগতে সিহঁতৰ attention বেছি টাইম ৰাখিব নোৱাৰে বহুত বেছি ইফালে ইফালে দৌৰি ফুৰি থাকিব বহুত এনাৰ্জেটিক হ'ব এটা জায়গাত থিয় হৈ থাকিব নোৱাৰে বহি থাকিব নোৱাৰে গতিকে এইটো হ'ব ADHD নেক্সট হ'ব কোৱেশ্চন নম্বৰ 29 a teacher can motivate the students by এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক কি ধৰণে মোটিভেট কৰিব পাৰে giving suitable prices giving proper guidance giving examples and delivering speech in class so sabo এজন যেতিয়া টিচাৰ হ'ব তেখেতে মোটিভেট কৰিব লাগিলে হিহঁতক কি দিব লাগিব suitable price যদি দিও ঠিক আছে suitable price যদি দিও তেতিয়া হলে বেছি ভালকে মোটিভেট কৰিব আমি হিহঁতক পাৰিম বাকি যদি proper guidance দিও হিহঁতে মোটিভেট তো হ'ব কিন্তু হিহঁতে ধৰিলক সেলফ মোটিভেট হোৱাটো বেছি ইম্পৰ্টেন্স আমি তাতে দিব লাগিব বাট সুটেবল প্ৰাইসেস যেতিয়া দিম হিহঁতে নিজে এটা অ্যাচিভমেন্ট পোৱাৰ নিচিনা পাব আৰু বেছি ভালকে কাম কৰিবলৈ বিচাৰিব পিছলৈকে নেক্সট আজি লাষ্ট কোৱেশ্চন what is the most advisable way of organizing the classroom furniture এটা ক্লাছৰুমত ফাৰ্নিচাৰ কি ধৰণে এৰেঞ্জ কৰিলে বা কি ধৰণে মিলালে বেছি ভাল হ'ব বুলি সুধিছে আমাক ঠিক আছে each arrangement should change on daily or weekly basis মানে daily আমি বা weekly basis চেঞ্জ কৰি থাকিম নে ক্লাছৰুমৰ ফাৰ্নিচাৰ বিলাক নো ৰিলেভেন্স কোন ধৰণৰ দৰকাৰ নাই টিচাৰৰ লগত গতিকে টিচাৰে এইটো মানে সোৱা দৰকাৰ নাই টিচিং লাৰ্নিং প্ৰসেছত প্ৰয়োজন নাই ইমান বুলি কৈছে নে হিহঁতৰ টাইম টু টাইম যি ধৰণৰ আমাৰ ৰিকুৱাৰমেন্টস থাকিব চেঞ্জ কৰিম নে যে যেনেকে আছে তেনেকেই থাকিব কেতিয়াও হেতু লৰচৰ কৰা নহব বুলি কৈছে সো obviously এটা আনসাৰটো আপোনালোক একদম ক্লিয়াৰ আছে কি হ'ব যে যেনেকুৱা ধৰণৰ ৰিকুৱাৰমেন্টস থাকিব তেনেকুৱা ধৰণে আমি হে এৰেঞ্জমেন্টস খিনি কৰি লম ৰিসেন্টলি আপোনালোকে চাগে গম পাইছিলে যে অলপমান ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিছিলে মই ষ্টেটখনৰ নাম পাহৰিলো আই থিংক কেৰালা হয় নেকি মানে আগতে আমি এনেকে বহিছিল না ইয়াত ডেস্ক বেঞ্চ থাকে ইয়াত ডেস্ক বেঞ্চ থাকে ইয়াতে টিচাৰ জনে পঢ়াব এনেকে আমি ট্ৰেডিশনাল মেথডত পঢ়িছো বাট ৰিসেন্টলি কি কৰিছে যে কি এডপ্ট কৰিছে যে চাৰিওফালৰ পৰা ল'ৰা ছোৱালী এনেকে বহিব আৰু টিচাৰ জনে ধুনিয়াকে মাজত পঢ়াব ঠিক আছে তো এইটো হৈছে আমাৰ কি নতুনকে এনেকে ধৰণে তেওঁলোকে এৰেঞ্জমেন্টছবোৰ কৰিবলৈ ষ্টাৰ্ট কৰিছে যাতে কেনেকুৱা ধৰণৰ হয় চাব বিচাৰিছে ঠিক আছে গতিকে আজি আছিল এই 30টা কোৱেশ্চন আপোনালোকে কেনেকুৱা পালে জনাব আৰু আগৰ যিকিটা ক্লাसेছ মই লৈছো অলৰেডি আপোনালোকে সেইকিটা ক্লাছেছ চাব কাৰণ তাতে বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে আৰু যদি আজি নতুনকে আহিছে সাবস্ক্ৰাইব কৰি ৰাখক আৰু ক্লাছেছ আহিব গতিকে ধুনিয়াকে আমি পঢ়ি যাম সো আজিৰ বাবে এইখিনিয়ে নেক্সট ক্লাছত আকৌ লগ হ'ম তেতিয়ালৈকে থ্যাংক ইউ